क्या है? ओ हमारे असम में अभी बतौर ट्रेंड में है। घापुक के बरखुन देता है, घापुक के रद देता है, रद दी थकता है तो घापुक के बरखुन दी देता है। धोबई नहीं पता है तामने मैं बरखुन तो देता है लेकिन कारेंट भी काट देता है 3 दिन 4 दिन में, लेकिन नहीं आता है। चा भाईटी मैं घरखन डाঙर हलुं बुलिये मैं सब काम करिम हेतु নহয়, तयौ किबा किबि करिबि अकल जे मये करि दिब लागे। আৰু ভন্টি তোৰো মাক কিবা কিবি ঘৰ সহায় কৰি দিব পাৰ, অকল যে এনে খাৱা বহি থাক যে নিজকে ইমান সৰু বুলি নেভাবিবি, তহঁতি ইমানো সৰু হৈ থকা নাই আৰু এতিয়া কাম এখন দুখন কৰিব পাৰ তাৰমানে। আজি চুলিখিনি কাটি দিলো চা আকৌ কেনেকুৱা লাগিছে চা, গোটেইটো গৰু চুটোৱে এনেকুৱা খবলা কাটি পঠালে কৰো কেনেকুৱা লাগিছে। তোৰ চুলিখিনি দীঘল হতাখনে ভাল লাগিছিলে, কেলে কাটি পেলালি বা কেনেকুৱা লাগিছে চা, গোটেইটো গৰু চুটোৱে কি এনেকুৱা খবলা কাটি পঠালে কৰো কেনেকুৱা লাগিছে। তোৰ চুলিখিনি দীঘল হতাখনে ভাল লাগিছিলে, কেলে কাটি পেলালি বা এখন এতিয়াতো গৰু চুটোৱে আৰু এতিয়া মানুহ কবালে গ'লে গৰু চু বুলি ভাবিব। চা ভাই দুখ কষ্ট আমাৰ জীৱনটো আছে, হলেও তোৰ নিচিনা আমি ষ্টৰি লগাই নুফুং নহয়। চা ভাই তহঁতি কি বুজিবি এটা ষ্টৰি মূল্য, সেই ষ্টৰিটোতে যেন লুকাই থাকে বহুত ৰহস্য, মোৰ মনৰ সুখ দুখ সকলোখিনি প্ৰকাশ হয় তাতে। ষ্টৰি লগালে তোৰ দুখ খিনি নহয় MB খিনিহে খতম হ'ব। বিলকুল ভাল পাব খোজো আকৌ এবাৰ তোৰ এক্সে তোক যিডালহে বাঁহ দিলে এডাল ভলুকা। ভাল পাব খোজো আকৌ এবাৰ। মোৰ হেনো আৰু দাড়ি নগজে, কেলে নগজে ক সৰুতে তুলনি বিয়া খাইছিলো যে সেইকাৰণে হেনো বহুত দুখ। তেনেহলে মোৰ নগজে ক দুইটা দাড়ি নগজে চাও কি ভাই মই আহি গলো যাও নে কবালে যোৱা সময়ত এইটো মাহ খেতি নখাই নে নকয় নে কি জানো আকৌ এইটো ঘাপকে ওলাই আহি পাইহি তাৰমানে মোকনো কোনোবাই কিবা কৰিব পাৰিব নে কিনো আপোনালোকে বেছি কৰে আকৌ এদিনে যাবলৈ নেজাগেচোন বেছি মই যামি কৈছো যামি বেছি কয় অকমান পাছতে বেয়া হৈ যায় মুনি কেলে কান্দি আছ। মই বিধৱা হৈ থাকিলো। তই বিধৱা হবলৈ বিয়া পাতিছিলি জানো? মোৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল, মোৰ মানে চবৰে বিয়া হৈ গ'ল, বিয়া পাতিলে চবে, তো মই অকলে যদি অকলে যাইম তো কি হ'ব? এনেহলে তই বিধৱা নাই হোৱা, বলা হলি বলা চুদা থাকিব নেপালা মানে এইবাৰ তাৰমানে মোৰ লগত লগৰকেইটাও নাই, মই অনাথ আছিলো কিবা মোৰ মাক বাপেক আছে কিন্তু লগৰ নাই। সৰুতে মায়ে পেলু হ'ব বুলি চেনি খাব নিদিছিলে, এতিয়া মায়ে চুগাৰ হ'ব বুলি চেনি খাব নিদিয়ে। মই কি খাব নেপামে নেকি বা চেনি বোলা বস্তুটো? মোৰ ভাগ্যতে নাই নি চেনি খাবলৈ। বল তেতিয়াহ'লে দুটাই নিমখকে খাংগৈ, আকৌ যে নিমখ খালে বোলে হাই প্ৰেছাৰ হয় সেইটো। বল তেতিয়াহ'লে জহৰকে খাংগৈ আৰু আমাৰ কপালততো চেনি খোৱা সেই বস্তুটোৱে নাই, এতিয়া জহৰকে খাংগে তাৰমানে আমাক নেদেখুৱা তাৰমানে দেই। চা আকৌ কি হয় যে মোৰ মোবাইলটো যে নেটটো নচলা হৈ দিছে, অকণমান দে ফ্লাইট মোডটো মাৰি থৈ দেচোন। নকওঁ ফ্লাইট মোড অন কৰি দিলে যদি মোৰ মোবাইল উৰি যায়গৈ। তহঁতৰ কথা জানো নহয়, মোৰ মোবাইলটো লোৱা দেখি তহঁতৰ বহুত হেৰি মোবাইলটো যেন বেয়া হৈ থাকিবৰ কাৰণে তহঁতি উৰি যাবৰ কাৰণে হেৰি কৰি থাকক তহঁতি দেখিব নাজানো নে বেয়া জ্বল তহঁতি বেয়া জ্বল। তই বৰ নট আণ্ডাৰষ্টেণ্ডিং মানুহ দেই, জানো ন তহঁতৰ কথা, তহঁতৰ হিংসা আকৌ মোৰ মোবাইলটো লোৱা দেখি। পেট কুলা চুদা পেট কুলিয়া